এইটো হ'ল ৰংঘৰ খালি ইয়াৰ পৰা ঘূৰাই দিম চোৱা লেফ্ট সাইডে এটা আছে রাইট সাইডে দুটা আছে দুটা চারটা আছে দুটা দুটা চারটা ক্যামেরা আছে গাইস এতে কোনে বাঁচি যাব পাৰিব हेलो गाइस मॉर्निंग मॉर्निंग तो आज फाइनली राइड तो शुरू हो गल और बर्तमान स्टार्ट करा ना आम गई आसो एटा लोकेशन माने शिव मंदिर एटा आछे आमार इफाले तार পৰা राइड तो स्टार्ट करिम आरो सो बोलक ताते जाई पेले लग करा आसो सेवा सेवा धुनियाके करि लम तारছত तार পৰা राइड तो माने स्टार्ट करिम आरो सो चाइ थाका आजिर भिडिओটো धामाका हबो और आज बहुत दूर जाबलगिया आछे पुवाई पुवाई ओलाइছো सो बोलक शिव मन्दिरলৈকে গৈ থাকো তো গাইস এতিয়া ডাইৰেক্ট শিৱ মন্দিৰ আহি পালো তো ৰাইডটো ইয়াৰ পৰা ষ্টাৰ্ট হ'ব অলপমান সেৱা সেৱা কৰি লওঁ কাৰণ বহুত দূৰ যোৱাৰ কথা তো গাইস ফাইনেলি এতিয়া পূজা চূজা কৰা হৈ গ'ল আৰু আমি ইয়াতে কোন কোন আছে দেখাই দিওঁ এইফালে কৌশিক তাৰপিছত এইফালে পাৰ্থ তো পাৰ্থ আমাক থপা যাবৰ কাৰণে আহিছে মানে আৰু এইফালে আছে ভাইটি আৰু এইফালে আছে বিপ্লৱ তো এইফালে চোৱা পুৰা মানে বান্ধি লৈ আহিছে বেগ চেক তো ভাল লাগিব আজি বলা তো ওলাই দিও ইয়াৰ পৰা মোৰ বাইকখন দেখিছে নাই মই যেহেতু বড় মানুহ সেইকাৰণে আৰনা এখন প্লাছ ইফালে অসমীয়া বিহুৱান এখন তো ফাইনেলি আমাৰ ৰাইড ষ্টাৰ্ট তো মানে বহুত মনটো ভাল লাগি আছে আমাৰ প্ৰথমটো এনেকা লং ৰাইড হৈ আছে চ' তোমালোকে এনজয় কৰিবা আৰু আমিও অলপ এনজয় কৰিবলৈ চেষ্টা কৰিম বাকী এইফালে চোৱা এক্সপালছ পুৰা লাগেজ চাগেজ এতিয়াতো মানে ভিডিঅ' নকৰোঁ চ' আগত যাই পেলাই ভাল ভাল যদি ভিউ দেখা পাওঁ চ' আপোনালোকক দেখুৱাম তো চাই থাকা তো এয়া হৈছে আমাৰ বকো চ' এইকেইদিন দেখা নাপাম আজিৰ কাৰণে বাই বাই কেইদিনমান পিছত আহি আছোঁ আৰু তো গাইছ চোৱা ফুল কৰি ল'লোঁ কিমান হ'ল 1260 অ'কে তো গাইছ এতিয়া ফিউল আপটো কৰি ল'লোঁ মোৰ ফুল টেংকিত খাইছে 1260 আৰু তাৰ খাইছে ফুল টেংকিত হেৰি 1290 তো 30 টকাৰ ডিফাৰেঞ্চ বাছ তো গাইছ ডিব্ৰুগড় ইয়াৰ পৰা আৰু 443 কিমান ধেমালি আছে আৰু ডিব্ৰুগড় যাম মানে ডিব্ৰুগড়লৈকে যোৱা মাথা মাৰিছোঁ চ' ডিব্ৰুগড় যদি যাই পাওঁ আৰু যদি যাই নাপাওঁ আধাতে ৰখি দিব লাগিব ঠিক আছে এতিয়াহে কিমান 60 কিলোমিটাৰৰ অলপ আপ আহিলোঁ 75 মান হ'ল চাগে তো বলক গৈ থাকোঁ 500 কিলোমিটাৰৰ ওপৰত হ'ব মানে আজি ৰাইডটো আমাৰ পাহৰিছা না গোটাই গাড়ীখনে মানে গাহৰি গাড়ীখনো কম চম ডাঙৰ নহয় বম গাড়ী শুনিছে কি বুলি কয় এইখিনি তাৰপিছত ইফালে এইখিনি শ্বিলং যায় নেকি আমি যাম ইফালে যিহেতু আপাৰ আছাম যাম ইফালে শ্বিলং যায় ইফালে আপাৰ আছাম যায় মজাদাৰ নেই টাৰ্ণিং কিন্তু মজা মজা আছে তো এনেকৈ মানে ভাল লাগে কিবা চেলেঞ্জিং টাইপৰ হৈ যায় মানে ইটো মাৰিমেই সিটো মাৰিমেই সেনেহেন তো ভাল লাগে মানে সেনেকৈ বাকী যিকি নহওক যিখিনি কনফিডেঞ্চ আছে সেইখিনি কৰিব লাগে বাকীতো ইমান আঁঠু লগোৱা এইটো ইম্পচিবল মোৰ কাৰণে এতিয়া চাওক আহি পালোঁ এনেকুৱা এটা লোকেশ্যনত প্ৰায় 120 কিলোমিটাৰমান আহিলোঁ 120 কিলোমিটাৰমান আহিলোঁ না 120 কিলোমিটাৰমান আহিলোঁ না অঁ একে চৰে দিম বিল্লা নিদি নমস্কাৰ গাইস মোৰ নাম কৌশিক M40 আৰু আছে এ ৰনা মই ও বে একে আহা আহিছোঁ না কত ৰখাই নাই এক্সাৰসাইজ কৰিব লাগে এক্সাৰসাইজ তো গাইস এতিয়া এক্সপালছত আহি গ'লো চাওক
অলপমান কমফৰ্টেবলটো লওঁ মানে চেঞ্জ কৰি যাই থাকিব লাগিব সেনেকৈ তো একে যাৱাইতো এনেকৈ এখন বাইক এনেকৈ চলাই যোৱা সম্ভৱ একদম তো এইফালে চোৱা মোৰ বাইকখন পূৰা কুল লাগি আছে আৰু বেগটো তাৰ পিছত কেনেকুৱা লাগিছে ভাল লাগিছে মানে দেই বাকী গোটাই এইফালে 2 লাইনে মানে চাওক না 2 লাইন চব সেইকাৰণে মানে সোনকালে যাই পাম বুলি ভাবিছোঁ এতিয়াই মানে 8টা বাজিছে আমি 125 কিলোমিটাৰমান কভাৰ কৰিলোঁ 125 কিলোমিটাৰ কাজিৰঙাৰ ওচৰত চাগে ৰখিম কাজিৰঙাত কিবা দেখা পালে জন্তুবিলাক দেখা পালে সেনেকা ৰখিব লাগিব কাৰণ কাজিৰঙাৰ মাজেদি যাম না জেগা চাওক ৰাস্তা কিমান ডাঙৰ চোৱা না এনেকুৱা ৰাস্তা পাই থাকিলে দিন পোহৰতে যাই পাম দিন পোহৰত মানে কি আৰু আবেলি যাই পাম অলপ পোহৰ থাকোঁতে বাকী যি কি হওক বা নহয় ৰাস্তা কিন্তু হাই ফাই ৰাস্তা একদম বঢ়িয়া ৰাস্তা মানে খালী থাকিব পাৰি লাইন টেনচনে নাই একদম আৰু এইবিলাক চাওক না ফুল কি ধুনীয়া এতিয়া অকণমান থিয়া দিছোঁ মানে মানুহবিলাকে কি চাই মানে চ' আমিহে জানো কিমান শান্তি লাগে এনেকৈ থিয়া দিলে মানে ইমান টাইমৰ পৰা বহিয়ে আছোঁ ন ডাইৰেক্ট কাজিৰঙাতে ৰখিম বুলি ভাবিছোঁ আৰু মানে এতিয়াতো ভোক লগা হোৱা নাই 10টা 10:30মান হ'ল চাগে চ' এতিয়া তেজপুৰ পালোঁ ডাইৰেক্ট কাজিৰঙাত ৰখি পেলাই দেখাই আছোঁ বলক ভাল ভাল কিবা দেখা পালে ৰাইট ছেফ ব্ৰাদাৰ থেংক ইউ হেপী জাৰ্ণি এনজয় থেংক ইউ ব্ৰাদাৰ লগ পাইছোঁ এই ফেচাছত লগ পাইছোঁ কলেজত ফেচাছত চাওক ডিব্ৰুগড় 260 কিলোমিটাৰ আছে আৰু যোৰহাট 130 কিলোমিটাৰ কাজিৰঙা কিমান আছে আৰু কাজিৰঙা পালোঁৱে এইটোৱে কাজিৰঙা চাগে ইয়াৰ পৰা কাজিৰঙা পৰে চাগে তেল নাই এই দুখীয়া মানুহ বে গাড়ীখন চলি থাকিলে তেল থাকক নাথাকক এইটো কোনো ফাৰ্ক নাই কাজিৰঙা চাওক পুৰা মানে জংঘল খালি এটাও জন্তু দেখা নাই বৰ্তমানলৈকে মানে জোৰকে যাব নিদিয়ে এই 20 স্পীড না 20তে যাব লাগিব মানে চবফালে কেমেৰা আছে এতিয়া কাজিৰঙাৰ মাজতে ৰখি দিছিলোঁ বাকী ফৰেষ্ট অফিচ এইটো পেচাব কৰি ল'লোঁ আৰু ইয়াৰ পৰা 250 কিলোমিটাৰমান আছে আধাহে আহিলোঁ 500 কিলোমিটাৰৰ আধাহে আহিলোঁ আৰু 250 কিলোমিটাৰমান আছে এনে আন্তাজত কৈছোঁ কিন্তু কিমান আছে নাজানো চাৰিও চাইডে মানে চাহপাত বাগান আৰু ডিব্ৰুগড়ত যাই আছোঁ মানে ডিব্ৰুগড়তে মেইন যিহেতু চাহপাত বাগানৰ তাতে আমাৰ চবচে ডাঙৰ এৰিয়া হয় তো তাতে গৈ আছোঁ তাতে চাম ভালকৈ কাজিৰঙা নেশ্যনেল পাৰ্ক দেখো ড্ৰাইভ শ্ল' ইমান তেতিয়াৰ পৰা মানে লাহেকৈ আহি আছোঁ এতিয়ালৈকে মানে যায়ে পোৱা নাই ৰাস্তাটো ভালেই ইমান বেয়া নহয় লেফ্ট চাইডে এটা আছে ৰাইট চাইডে দুটা আছে চাৰিটা আছে দুটা 4টা কেমেৰা আছে গাইজ এতিয়া কোনে বাচি যাব পাৰিব যদি জোৰেকৈ যায় এতিয়া কিবা বোকাখাট নে কি জেগা এটা পাইছোঁ তো মানে ভোক লাগিছে বহুত টাইম একে আহাই মানে 1 মিনিট মানহে ৰখোঁ তাতে সেনেকৈ আহাই সেনেকৈ কণ্টিনিউৱে বুলি ক'ব লাগিব 1 মিনিট ৰখানো কি আৰু তো একে আহাই আহিলোঁ মানে কেই কিলোমিটাৰ বা হ'লা এতিয়ালৈকে কিন্তু 400 ওচৰত দিছে তো এতিয়া কিবা এটা খাই লওঁ যায় বম ভোক লাগছে মানে একদম মাথা চাথা নষ্ট হৈছে তো গাইছ এতিয়া ডাইৰেক্ট ৰেষ্টুৰেণ্টত আহিলোঁ আৰু মানে কাপোৰ চাপোৰ গোটেইখিনি খুলি দিলোঁ যি গৰম মানে এইফালে চাওঁ গৈছোঁ ৰেষ্টুৰেণ্টত আৰু মানে চব আমাৰ বস্তুবিলাক আৰু মই দেখাই দিওঁ আমি কিমান কভাৰ কৰিলোঁ বৰ্তমানলৈকে তো 296 কিলোমিটাৰ কভাৰ কৰিলোঁ বৰ্তমান আমি এতিয়া ক'ত যাম সেইটো তাকে ভাবি আছোঁ ডিব্ৰুগড়ে যাম না বেলেগতে যাম বোকাখাট আহিলোঁ আৰু বোকাখাট আহি মানে ৰেষ্টুৰেণ্টত সোমাই আছোঁ এইটো কি হয় বাটাৰ চিকেন প্লাছ আৰু এইফালে নান লৈছোঁ চাওক সোনকালে খাওঁ মাথা চাথা গৰম হৈ গৈছে মানে এতিয়াৰ পৰা খাব পৰা নাই আহি পেলাই 2টা বাজি আৰু লাহেকৈ তো খাই লওঁ আৰু লাগি তো আমি 300 কিলোমিটাৰ কভাৰ কৰিলোঁ বৰ্তমান আৰু 200 কিলোমিটাৰ বাকী আছে কি হ'ল গুচি খাই যাই পাম না আজি যাই পাব লাগে না
কি হ যাই পাবাই লাগব হয়নে নাই প্ৰথমতে খাই লওঁ ভোক লাগছে বিৰাট অ'কে গাইজ খাৱা পিয়া হৈ গ'ল বাকী যি কি নহওক টেষ্ট ভাল আছিলে তো খাৱা হৈ গ'ল পেটটো ভৰি গ'ল এতিয়া আৰু গধূলিলৈকে চলি যাব আৰু তো বলক গৈ থাকোঁ আৰু 200 কিলোমিটাৰমান আছে চাগে বলা এতিয়াহে ভাল লাগিছে মানে তো বলক বক্স এটা লৈ আনিছোঁ মানে গান শুনি শুনি গৈ থাকোঁ চালিয়া বলক অথচ এখনো হয় এতিয়া তেল ভৰাব লাগিল অলপ আৰু মানে তেলটো ফুল হৈ থাকিলে অকণমান মাইলেজটো দিয়া হেন পাওঁ সেইকাৰণে আছে আৰু অকণমান 300-400 মান টকাৰ তেলটো ভৰালোঁ মোৰখনত খালে 800 টকা ফুল তেতিয়া 1260 টকা ভৰাইছিলোঁ এতিয়া 800 টকা কিমান হ'ল 2060 টকা হ'ল তো ইয়াৰখনত খালে এতিয়া 880 টকা নে 90 টকা আহিব সেনেকুৱা হৈছে তো তাৰহে অকণমান বেছিকৈ খাল কিয় বা জানো মোৰখন পৰহিয়ে ছাৰ্ভিচিং দিলোঁ না সেইকাৰণে চাগে অলপ মাইলেজটো ভালকৈ দিছে तुझको बनाया है जल्दी दे हुस्न की खाली तिजोरिया गजल की सियाही से लिखी है तूने जाने कितनों की लव स्टोरिया केसरिया तेरा इश्क पिया যোৰহাট পালোঁ আমি যোৰহাট এইটো হ'ল স্বৰ্গদেউ নেকি কি হয় স্বৰ্গদেউ চাউলুং চুকাফা তো এইটো এটা মিউজিয়াম হয় চাওক ধুনীয়া তো আহাতে সময় ভালকৈ আজি দেৰি হৈ গৈছে সেইকাৰণে গৈ থাকোঁ ভালকৈ মানে ডিব্ৰুগড় যাব লাগিব না বহুত দূৰ আছে আৰু ইয়াৰ পৰা 150 মান থাকে হেল্ল' গাইজ আমি আহি পালোঁ এতিয়া জাগাৰ নাম কি ক'লা হৈ গৈছেচোন মানুহ জাগাৰ নাম কি কওঁ শিৱসাগৰ পাম আৰু জাগাৰ নাম নাজানো ভাই শিৱসাগৰ পাম আৰু গাইজ বহুত বেয়া অৱস্থা বেয়া হৈছে কিন্তু ছোৱালীক মাত দি আহিছোঁ ভাল লাগছে বেটাৰী ফুল বুষ্ট আপ যৌ শিৱসাগৰ চোৱা এইটো হ'ল ৰংঘৰ একবাৰ নুহুমো মানে ইয়াৰ বাহিৰৰ পৰাই দেখাইছোঁ খালি ইয়াৰ পৰা ঘূৰাই দিওঁ চোৱা টাইম থাকিলে বেলেগ দিনা চাম ঠিক আছে তো আজি এনেই দেখুৱাই দিলোঁ আপোনালোকক ৰাতি হয় আৰু মানে সেইকাৰণে সোনকালে যাওঁ ডিব্ৰুগড় কাৰণ তাতে যাই পেলাই আৰু ৰুমো ল'ব লাগিব আৰু তাৰপিছত ৰুম বা পাওঁ নে নাপাওঁ চাওঁ যায় চোৱা এতিয়া ডাইৰেক্ট ৰুমত আহি পেলাই ভিডিঅ'টো কৰি আছোঁ এতিয়া মানে গা চা ধুই মেলি পূৰা ফ্ৰেছ হৈ ল'লোঁ আৰু মানে গধূলি হৈ গ'ল আমাৰ মানে 10-10:30 মান বাজিলে চাগে চ' কিবা এটা কাণ্ড হৈছিলে সেইকাৰণে অলপমান দেৰি হৈ গ'ল আৰু ৰাস্তাবিলাক ইমান ভাল নহয় শিৱসাগৰৰ পৰা ডিব্ৰুগড়লৈকে 82 মান হয় চাগে কিলোমিটাৰ চ' গোটেই মানে বেয়াই ক'ব লাগে না আৰু কোহান্দি যে আহিছোঁ ক'ব লাগে না এই বহুত ভেজাল হৈছে চ' কালি লগ পাই আছোঁ ভালকৈ ভিডিঅ' এটা বনাম তো চাবা আৰু ডিব্ৰুগড়খন অলপ দেখুৱাবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ একদম মানে মাথা চাথা বিষাই আছে দিনটো মানে বাইক চলালোঁ না সেইকাৰণে আৰু ভাত খোৱা টাইমখিনিহে মানে অকণমান ৰেষ্ট পাইছোঁ বাকী এতিয়া ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ তো ফ্ৰেছ হৈ ল'লোঁ মানে গা চা ধুই মেলি চ' বাই বাই গাইজ বাই বাই আজিলৈ